হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ৰুমা, মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বহুদিনৰ পিছত মই এটা ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিটো হৈছে ক'লা কচুৰ পেটাৰ ৰেচিপি। আজি মই ক'লা কচুৰ পেটাৰে মাছৰ আঞ্জা বনাম, গতিকে মই ভাবিলোঁ আজি ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমতে মই আটাইখিনি কচু ভালদৰে ধুই লৈছোঁ আৰু তাৰপিছত এইখিনি মই এতিয়া বইল কৰি ল'ম। আটাইখিনি কচু মোৰ বইল কৰা হৈ গ'ল আৰু এনেদৰে আমি কচুখিনিৰ বাকলি এৰাই ল'ব লাগিব। এই কচুবিধ বহুতে বহুত ধৰণেৰে বনাই খায়। আজি মই যি ধৰণেৰে বনাব ওলাইছোঁ, যদি আপোনালোকে তেনেদৰে বনাই খোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাবচোন। এতিয়া মই মাছখিনি ভাজি ল'ম। মাছখিনি ভজা হোৱাৰ পিছত একেখিনি তেলতেই মই শুকান জ্বলা দুটা দি দিলোঁ আৰু ইয়াত কেইটামান জিৰা দি দিলোঁ আৰু একেলগতে এটা কাটি লোৱা পিঁয়াজো দি দিছোঁ। আটাইখিনি মই এতিয়া ভালদৰে অলপ লৰাই ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা পৰিবলৈ দিব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে মই ইয়াত আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি দিম। ইয়াত মই আদা নহৰুৰ পেষ্ট 2 চামুচ দিছোঁ আৰু এতিয়া মই আটাইখিনি ভালদৰে ভাজি ল'ম। মছলাখিনি ভজা হোৱাৰ লগে লগে মই ইয়াতে দুটা কাটি লোৱা বিলাহী দি দিম আৰু বিলাহীখিনি দি আটাইখিনি আকৌ ভালদৰে ভাজিব লাগিব। বিলাহীখিনি ইয়াত এই কাৰণেই দিছোঁ মই, কাৰণ কচুত যেতিয়া জ্বলা আৰু টেঙা অলপ বেছি হয় তেতিয়া আপোনাৰ কচুৱে গলত নধৰে। বিলাহীখিনি ভজা যোৱাৰ লগে লগে মই ইয়াত দিছোঁ এচামুচ জিৰা গুড়ি আৰু এচামুচ দিছোঁ ধনিয়া গুড়ি আৰু লগত মই 2 চামুচ জালুকৰ গুড়ি দিম। এতিয়া মই ইয়াত দিম প্ৰয়োজন অনুসৰি নিমখ আৰু প্ৰয়োজন অনুসৰি হালধি। নিমখটো আপোনালোকে পিছতো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ইয়াতে আগতেই দি দিছোঁ। এতিয়া আটাইখিনি ভালদৰে আকৌ ভাজিব লাগিব। মছলাখিনি ভাজোঁতে অকণমান সময় লাগে আৰু মছলাখিনি ভাজোঁতেই গেছৰ জুইটো একেবাৰে কমত থৈ দিব। এতিয়া মই কচুখিনি ইয়াত দি দিছোঁ। আটাইখিনি কচু দি গোটেইখিনি মছলাৰ লগত ভালদৰে আকৌ ভাজিব লাগিব। মই পুনৰবাৰ কৈছোঁ, যদি আপোনালোকে এবিধ কচু এনেদৰে বনাই খাই পোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাবচোন, কাৰণ এনেদৰে এইখন আঞ্জা বনাই খালে খাবলৈ বৰ সোৱাদ লাগে। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় প্লিজ কমেণ্ট বক্সত জনাব। আৰু যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰোঁতে ওচৰত থকা বেল আইকনটো দবাই অল কৰি দিব, তেতিয়া আপোনালোকে মোৰ আহি থকা ভিডিঅ'বোৰ সময়মতে পাই যাব। আটাইখিনি কচু মোৰ ভালদৰে ভজা হৈ গ'ল। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম পানী। পানী আপোনালোকে প্ৰয়োজন অনুসৰি দিব। আৰু মই আঞ্জাখন অলপ বেছি মানুহৰ কাৰণে বনাইছোঁ বাবে মই ইয়াত পানী অকণমান বেছিকৈ ব্যৱহাৰ কৰিছোঁ। আঞ্জাখন উতলিব ধৰাৰ লগে লগে ইয়াত মাছকেইটা
দি দিব। আৰু মাছকেইটা দিয়া হোৱাৰ পিছত আঞ্জাখন ভালদৰে আৰু অলপ উতলিবলৈ দিব লাগিব। কাৰণ মই আগতেও কৈছোঁ, আঞ্জা যিমান ভালদৰে উতলে সিমানেই খাবলৈ সোৱাদ বেছি হয়। এতিয়া মই ইয়াত দুটামান কেঁচা জলকীয়া ফালি দিম। এইটো অপশ্যনেল হয়। যদি আপোনালোকে জ্বলা কম খায় তেনেহ'লে নিদিলেও হ'ব, আৰু যোনে জ্বলা খাই ভাল পায় তেওঁলোকৰ বাবে দিব পাৰিব। আৰু ইয়াত দিছোঁ মই অকণমান মান ধনিয়া। ধনিয়া দিলে আঞ্জাবোৰ খাবলৈ সোৱাদেই বেলেগ হয়, নহয় জানো? এইকেইটা কচু মই এনেকৈ হেতাৰে অকণমান ভাঙি দিম, যাতে আঞ্জাখন আকৌ অলপ ডাঠ হৈ পৰে আৰু খাবলৈও সোৱাদ হয়। এইখন আঞ্জা আমাৰ নুমাব পৰা এতিয়া হৈয়ে গ'ল। এয়া আমাৰ আঞ্জা ৰেডি। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।